পিচ ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মোৰ এইকেইদিন গাটো খুবেই বেয়া আছিলে, সেইবাবে মই ব্লগ বনাব পৰা নাছিলোঁ। কাৰণ কেলৈ প্ৰথমতে এখেতৰ জ্বৰ হ'ল, জ্বৰ হোৱাৰ পিছত এখেতৰ ভাল হোৱাৰ পিছত আকৌ মোৰ গা বেয়া হ'ল, জ্বৰ হোৱাৰ পিছত ভাল পালোঁ, ভাল পোৱাৰ পিছত আকৌ মানে হ'ল, জ্বৰ হোৱা নাই, তাৰপিছত আকৌ মূৰৰ বিষ, মূৰ ঘূৰণি, বমি, পেট গেছ হৈ যায়, একোৱে খাব নোৱাৰা হৈ থাকিলেও, ভাত খালেও গেছ হৈ যাব, পানী খালেও গেছ হৈ যাব, মানে যিকোনো একো বস্তুৱে খাব নোৱাৰোঁ, কিবা এটা বস্তু খালেও গেছ হৈ যায়, তেনেকুৱা নিচিনা হ'ল। এতিয়া অকণমান ভাল পাইছোঁ আজিৰ পৰা, আপোনালোকে মোৰ চাগে চেহেৰাটো দেখি গম পাইছেই। সেয়াই ইমানেই বেমাৰ হৈ থাকে নহয় মোৰ, ডিব্ৰুগড়লৈ আহিলে মোৰ মানে বেমাৰ হ'বই, বেমাৰৰ মানে লানি নিচিগা হয়। ইয়ালৈ আহিলে এনেকুৱা হৈ থাকে, মোৰ কিয় হয় মই নাজানো, মোক ডিব্ৰুগড়খনে মোক মনাই নিয়ে নেকি চাগে, সেইটো কাৰণে হ'ব পাৰে, বা কি কাৰণে হয় নাজানো আৰু, মুঠতে ইয়াত আহিলে মোৰ বেমাৰ হৈয়ে থাকে। যদিহে ঘৰলৈ যাওঁ, ঘৰত থাকিলে ভাল পাওঁ অকণমান। আগৰ পৰাই বেমাৰী বাৰু, তথাপিও কিন্তু বিয়াৰ পিছৰ পৰা বেমাৰবিলাক বেছিকৈ হ'বলৈ আৰম্ভ কৰিছে। তাকে মই কেতিয়াবা ভাবোঁ কি হ'মগৈ এনেকৈ, ইমান বেমাৰ, এদিনো মানে ভালকৈ থাকিবই নাপাওঁ, শুকাই খিনাই যাওঁ, অকণমান মাজতে টুপটুপীয়া হ'মহে, শকত নিচিনা হ'মহে, আকৌ মানে বেমাৰ পায়হি। সেইকাৰণে মোৰ অৱস্থা দেখিছেই নহয়, ক্ষীণ মিন একেবাৰে। সেয়াই আৰু এতিয়া সন্ধিয়া হ'ল, আজি ব্লগটো মই এতিয়াৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু এখেত গৈছে অকণমান ওলাই গৈছে, অকণমান কিবাকিবি খোৱা বস্তু অলপ আনিব দিছে, চাওমিন খাবলৈ মন গৈছে, একো বনাব মেলিব মন যোৱা নাই, সেইকাৰণে এখেতক চাওমিন আনিবলৈ পঠিয়াই দিছোঁ। আৰু চিংৰা খাবলৈ মন গৈছে, মই চিংৰা খাই বিৰাট ভাল পাওঁ। সেয়া তেখেতে ওলাই গৈছে আনিবলৈ। আৰু আমাৰ বংশৰ কোনোবা মানুহ ঢুকালে বুলি কৈছে, সেইটো কাৰণে আমাৰ এইকেইদিন মাছ মাংস খোৱা হোৱা নাই, কিন্তু তেলটো খাইছোঁ আৰু উপায় নোহোৱাত। একেবাৰে বইলো খাব নোৱাৰোঁ, বইল খালে গেছটো বেছিও হয় যে, সেইকাৰণে অলপ তেল দি খাইছোঁ, ভজা পোৰাবোৰ খাইছোঁ বাৰু, একেবাৰে নিজৰো নহয় যে, সেইকাৰণে। তেনেহ'লে আজি ব্লগটো চাই যাওক। আৰু মোৰ ওলাই যাব লগাও আছিলে, অলপ বজাৰ কেইটামানো আছিলে, কিন্তু এতিয়া গাটো ভাল নাই যে বৰ এটা, সেইকাৰণে এইকেইদিন ওলাই যোৱা হোৱাই নাই, ঘৰৰ ভিতৰতে আছোঁ। আৰু ব্লগিঙো কৰা হোৱা নাছিলে, সেইকাৰণে গা বেয়া থাকিলে একো কৰিবলৈ মন নাযায়, যেন তেন আছোঁ সেয়া। তাৰমানে আজি অকণমান ভাল পাইছোঁ মনটো, সেইকাৰণে কেমেৰাটো হাতত তুলি লৈছোঁ। আৰু এখেত আজি কোৱাৰ্টাৰ চাবলৈও গৈছিলে, আগৰ এটা ব্লগত মই কৈছিলোঁ আমাক কোৱাৰ্টাৰ চাবলৈ যোৱা কথা আছিলে, আজি মই যাব নোৱাৰিলোঁ, এখেতে গ'ল, চাই আহিলেগৈ। কিন্তু এতিয়া চাগে এইবছৰ নাপাম আৰু, কাৰণ 21 চনতহে খালী হ'ব বুলি কৈছে। ডিব্ৰুগড়ত কোৱাৰ্টাৰ পোৱাটো বিৰাট টান কাম, ইয়াত মানে কোৱাৰ্টাৰবোৰ এভেইলেবল নহয় কিবা, আৰু কোৱাৰ্টাৰবিলাক কণ্ডেম কৰি গৈ আছে যে, সেইকাৰণে কোৱাৰ্টাৰবিলাক পাবলৈ অকণমান দিগদাৰ হয় ইয়াত। আৰু এখেতে আগতে ছিংগল কোৱাৰ্টাৰতে আছিলে যে, এতিয়া ডাবুল হ'লোঁ যিহেতু, এতিয়া অকণমান দিগদাৰ হয় আমাৰ। আৰু মই ইমান সৰু কোৱাৰ্টাৰত থাকিবলৈ অকণমান অশান্তি পাওঁ, কাৰণ ঘৰত আহল বহলকৈ থাকি অহা ইয়াত অকণমান প্ৰব্লেম পাইছোঁ, সেইটো কাৰণে বেলেগ এটা কোৱাৰ্টাৰ চাবলৈ কৈ আছোঁ মই আৰু সোনকালে। 21 চন মানত খালী হ'ব বুলি কৈছে, হয়তো তেতিয়া আমি বেলেগ এটা কোৱাৰ্টাৰলৈ শ্বিফ্ট হ'ম। আৰু বজাৰলৈ যাব লগা আছিলে, মই কৈছোঁৱেই, বজাৰলৈ যোৱা হোৱাই নাই, হয়তো শনিবাৰ দেওবাৰ মানে যাম। আৰু গৈও লাভ নাই যে, ব্ৰত চলি আছে, একো খাবও নোৱাৰোঁ, মাছ মাংস খাব পৰা নাই, 10 দিনৰ পিছৰ পৰা খাম বুলি ভাবিছোঁ, আৰু সকাম যোৱাৰ পিছৰ পৰা। তাকে আৰু কি হয়। আৰু এখেত আহি পালেহি, আৰু এতিয়া ইয়াত চাওমিন আনি দিছে, চাওমিন খাই লওঁ। আৰু নিজলৈ পপ লৈ আহিছে, আৰু চিংৰা লৈ আহিছে, চিংৰাটো পাছত খাম, মই ভাত লগত খাম, ভাত লগত খাইহে মই ভাল পাওঁ চিংৰা। আৰু এতিয়া চাওমিনটো খাই লওঁ। চাওমিন খাব লাগে, গা বেয়া বোলে। খাব লাগিব ন, গা বেয়া হ'লে খাব লাগিব ন, তেনেহ'লে মই খাই লওঁ, পাছত লগ পাই আছোঁ। আৰু এতিয়া সময় 9 মান বাজিবৰ হ'ল, আৰু আমাৰ ভাত পানী খাবৰো সময় হৈছে। সোনকালে আমি ৰাতি ভাতটো খাই সোনকালে শুই যাওঁ, কাৰণ ৰাতিপুৱা এখেতৰ ডিউটি থাকে যে, ডিউটিও যাব লগা হয়। ৰাতিপুৱা সোনকালে উঠি আকৌ ভাত বনাব লাগে, সেইটো কাৰণে এখেত যোৱাৰ আগতে মই কাম বন কৰি আজৰি হৈ লওঁ ৰাতিপুৱা। আৰু এইকেইদিন গাটো ভাল নাই যে, সেইকাৰণে আজি ব্লগটো মই ইমানতে সামৰিব লাগিব। আৰু এইকেইদিন মই বাহিৰলৈও যাব পৰা নাই, বাহিৰলৈ গ'লেহে আপোনালোকক কিছুমান ঠাই কিছুমান দেখুৱাব পাৰোঁ, যিমানলৈকে সক্ষম হয় আৰু মই সিমানটোলৈকে দেখাব পাৰিম। কাৰণ কেলৈ আপোনালোকে জানেই, ময়ো সাংসাৰিক হয়, যিহেতু ঘৰৰ কাম থাকে, ঘৰখন থাকে, চব সদায় মই ওলাই যাবও নোৱাৰোঁ তেনেকৈ। আৰু যেতিয়া পাৰোঁ ওলাই যাবলৈ চেষ্টা কৰিম, কিছুমান নতুন ঠাইবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। সেয়াই আৰু, গাটো অকণ ভাল পাই লওঁ, গা ভাল পাই পেলাই নিশ্চয় যাম।
পামগৈ আপোনালোকক আৰু যদিহে মোৰ ব্লগটো চাই ভাল পায় তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব আৰু আজিলৈ তেন্তে ইমানতে আৰু আকৌ আৰু ব্লগ এটাত মই আপোনালোকক লগ পাই আছোঁ আৰু যিমান পাৰোঁ ভাল ভাল ব্লগ দিবলৈ চেষ্টা কৰিম আৰু এইকেইদিন ক'তো যোৱা নাই কাৰণে এনেও সৰুৰ পৰা ব্লগ কিছুমান দি আছোঁ কাৰণ ঘৰতে আছোঁ যিহেতু আৰু ঘৰত থকা কথাবোৰেনো কি কৈ থাকিম আৰু সেইটো কাৰণে ব্লগ তেনেকৈ দিয়াও নাই আৰু আজিহে কেমেৰাটো হাতত তুলি লৈছিলোঁ বাৰু তেন্তে আজিলৈ আহিছোঁ বাই বাই